वेलकम टू दिवाशीमा ब्लग्स और आज आपनालोকক देखाई आसो आमार गाँवखन अकनमान खोजकाढ़िबोलै ओलाइছো बहुत दिনৰ মূৰত ওলাইছো आसलते आमार गाँवखনত प्रत्येकটো आसलते जनजातीय लोके আছে प्रत्येकটো জাতীয় লোক আছে और बहुत ভাল লাগে गाँवखन लकडाउনৰ বাবে মাজে মাজে এখন দুখন পাচলিৰ এনেকে দোকানো বহিছে আমাৰ এই গাঁওখনত প্ৰতিটো জনজাতীয় মানুহ আছে খ্ৰীষ্টান অসমীয়া বেংগলী নেপালী বিহাৰী এনেকে আদিবাসী প্ৰত্যেকটো জনজাতি মানুহে আছে এখন গাঁৱত এইটো ইয়াতে এটা কালী মন্দিৰো আছে য'ত শনিবাৰে মঙ্গলবাৰে বহুত মানুহ আহে ইয়াতে চাকি জ্বলাবলৈ নতুনকৈ সৰু সৰু দোকান কেইখনমানো হৈ আছে মাংসৰ দোকান মাছৰ দোকান সব বহিছে এতিয়া লকডাউনৰ ফলত আমাৰ গাঁওখনত তাৰমানে আমি বজাৰ কৰিব হ'লে ক'তো যাব লগা নহয়েই গোটেইখিনি আমি গাঁওখনতে পাওঁ সকলো গেলামালৰ পৰা আৰম্ভ কৰি মাছ মাংসৰ পৰা আৰম্ভ কৰি শাক পাচলি প্ৰত্যেকটো বস্তুৱে গাঁওখনত পোৱা যায় বিশেষকৈ লকডাউন হোৱাৰ পিছত আমি গোটেইখিনি বস্তুৱে ইয়াত পাওঁ ইয়াতে এখন নতুনকৈ কম্পিউটাৰ ইনষ্টিটিউটো খুলিছে আৰু তাৰ তলত ইকম এক্সপ্ৰেছ এটা আছে দেখিছে ওপৰত কম্পিউটাৰ ইনষ্টিটিউট আৰু তলত ইকম এক্সপ্ৰেছটো আছে আৰু তাৰ পিছত আমাৰ খুব ওচৰতে আছে হস্পিটেলখন বালিপাৰা চিভিল এইটো হৈছে চাৰিদুৱাৰ ৰোড যেফালে ভালুকপুং যাব পাৰি এফালে আছে বালিপাৰা চাৰিআলিটো আৰু এতিয়া আমি খোজকাঢ়িব গৈ আছোঁ চাৰিদুৱাৰ ৰোডত ৰাস্তাটোত ভাল লাগে খোজকাঢ়ি পেলাই লকডাউনৰ বাবে ইয়াতে দোকান বজাৰবিলাক বন্ধ কিন্তু ফাৰ্মাচী কেইখন খোলা আছে বাৰু এয়া চাওক এখন বালিপাৰা চিভিল বনাই আছে নতুনকৈ ইয়াতে কেইখনমান ফাৰ্মাচী আছে ফাৰ্মাচী কেইখনহে খোলা আছে বাকীবোৰ চব দোকান বন্ধ হয় আৰু চাইছেনে চিভিলখন নতুনকৈ বনাই থকা হৈছে আৰু এফালে আপুনি টাৱাং বমদিলা যাব পাৰে ইয়াত চাওক ওপৰত লিখা আছে চাওক ভালকৈ নামেৰি যাব পাৰে ভালুকপুং যাব পাৰে আৰু ইয়াতে ওচৰতে এখন নদীও আছে দেই দেখাম বাৰু আপোনালোকক চাই থাকক তেতিয়ালৈ ভিডিঅ'টো সময়খিনিত ফুৰি কিমান ভাল লাগে নহয়নে লকডাউনৰ সময় আৰু ঘৰৰ ভিতৰত সোমাই আমনি লাগি যায় তেতিয়া অকণমান ওলালে মনটোও ভাল লাগে কমাৰীগাঁও বুলি কয় এইখিনি জেগা খালী ৰাস্তা পাই গাড়ীবিলাক আচলতে বহুত স্পীড গৈছে এইখন চাওক নদীখন এইখন নদী এইখনক জৰাখৰ নদী বুলি কোৱা হয় আৰু বাৰিষা এই অঞ্চলটো পানীৰে ভৰি পৰে যেতিয়া বানপানী হয় তেতিয়া মানে সকলো প্ৰায় মানুহৰে ঘৰত সোমাই যায় এনে নদীখন ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক আমি আধা কিলোমিটাৰমান খোজকাঢ়িলোঁ এতিয়ালৈকে আৰু এতিয়া ইয়াৰ পৰা উভতি ঘৰলৈ যাম বেছি দূৰ নাযাওঁ আজি কমাৰীগাঁৱৰ নামঘৰ নতুনকৈ বনাই আছে আচলতে এখন চাওক কমাৰীগাঁও LP স্কুল হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা উভতিম এইখিনিৰ পৰা উভতি যাম আৰু ইয়াতে মোৰ এজনী ফ্ৰেণ্ডো আছে আপোনালোকক দেখাই আছোঁ লগ কৰাই আছোঁ মোৰ ক্লাছমেট হয় কৰি আছোঁ দেই এইজনী আহি আছে এয়া আহি আছে তাইৰ নাম মৌচুমী হয় আমি সকলোৱে সৰুৰ পৰা একেলগে পঢ়া হয় আমি দুইজনী মোৰ বান্ধৱীজনীক আচলতে মই শুই থকা অৱস্থাৰ পৰা উঠা এটা নিচিনা হৈছে তাই শুই আছিল অলপ কথা বতৰা হৈ আছে বৰ্তমান আৰু আমি এতিয়া উভতি যাম আমি সৰুৰ পৰা একেলগে পঢ়া হয় দুইজনী কিন্তু তাইৰ ঘৰত মাতি আছে কিন্তু এতিয়া যাব পৰা নাই কাৰণ পৰিৱেশটো ইমানটা ঠিক নহয় কৰোনাৰ কাৰণে আচলতে যোৱা নাই কাৰো ঘৰত তথাপি তাইক লগ কৰিলোঁ তাইৰ ওচৰতে যিহেতু আহিলোঁ আহি গ'লোঁ এতিয়া আমি আৰু উভতনিৰ ৰাস্তাত এতিয়া মোৰ
এটা ভুল হৈ আছে, নিশ্চয় আপোনালোকে কিছুমানে লক্ষ্য কৰি আছে। মই এই মাস্কটো মাজে মাজে এইটো অৱস্থাত আহি গৈছে নাকৰ পৰা তললৈ। তোমাৰ কাৰণে মই এনেকৈ মাস্কটো তলত নিব লগা হয় মাজে মাজে, কাৰণ চশমা পিন্ধা মানুহসকলৰ এইটো ক্ষেত্ৰত অসুবিধা হয়, কাৰণ উশাহ লওঁতে যিটো ভাপ হয় সেই ভাপটো চশমা গ্লাছত লাগি যায়, আৰু সেইবাবে মাস্কটো মাজে মাজে সেনেকৈ ল'বলগীয়া হয়। গতিকে আপোনালোকে সেইটো কাম নকৰিব, আৰু যদি কিবা বাকী ভুল আছে তেন্তে আপোনালোকে তাত শুধৰাই দিব। থেংক ইউ।